এজন ব্যক্তিয়ে জীৱনত কৰা কৰ্মৰ ফল তেওঁৰ মৃত্যুৰ পাছতো বহন কৰিবলগীয়া হয়। এই ফলবোৰ ভাল আৰু বেয়া দুয়োটা প্ৰকাৰৰ হ'ব পাৰে। কোনোবাই ভাল কাম কৰিলে স্বৰ্গত স্থান পায় আৰু বেয়া কাম কৰিলে নৰকত তীব্ৰ অত্যাচাৰৰ সন্মুখীন হ'বলগীয়া হয় বুলি বিশ্বাস কৰা হয়। গৰুড় পুৰাণৰ মতে আত্মাই নিজৰ পাপৰ ফল ভোগ কৰিহে মোক্ষ লাভ কৰে। এই সকলোবোৰ পঢ়াৰ পিছত নিশ্চয় আপোনাৰ মনত এই প্ৰশ্নটো আহি আছে যে গৰুড় পুৰাণৰ মতে পাপৰ শাস্তি কি? আজি সেই বিষয়ে জানো আহক। ধন লুট কৰাৰ শাস্তি। গৰুড় পুৰাণত মানুহৰ প্ৰতিটো পাপৰ শাস্তিৰ বৰ্ণনা কৰা আছে। যদি কোনো ব্যক্তিয়ে আনৰ ধনপাত লুট কৰে বা প্ৰবঞ্চনা কৰে তেন্তে তেওঁ নৰকত কঠোৰ শাস্তি পায়। গৰুড় পুৰাণৰ মতে মৃত্যুৰ পিছত এনে ব্যক্তিৰ আত্মাক প্ৰথমে যমদূতসকলে ৰছীত বান্ধি তাৰ পাছত মাৰপিট কৰি নৰকলৈ লৈ যায়। এনে ব্যক্তিক অজ্ঞান নোহোৱালৈকে মাৰপিট কৰা হয় আৰু চেতনা ঘূৰাই পালে পুনৰ মাৰপিট কৰা হয়। নিৰীহ জীৱক হত্যা কৰাৰ শাস্তি। নিৰীহ জীৱক হত্যা কৰাটো গুৰুতৰ পাপৰ শ্ৰেণীত আহে। ইয়াৰ বাবে গৰুড় পুৰাণত কঠোৰ অত্যাচাৰৰ কথা কোৱা হৈছে। গৰুড় পুৰাণৰ মতে নিৰীহ জীৱক হত্যা কৰা ব্যক্তিজনক গৰম তেলৰ কেৰাহীত ভৰাই ভাজি দিয়া হয়। বয়োজ্যেষ্ঠক অপমান কৰাৰ শাস্তি। বয়োজ্যেষ্ঠক অপমান কৰাটো হৈছে এটা মহাপাপ। ইয়াৰ শাস্তিৰ কথা গৰুড় পুৰাণতো উল্লেখ কৰা আছে। গৰুড় পুৰাণৰ মতে এই কাম কৰাৰ লগে লগে পাপীক ছাল নোযোৱালৈকে নৰকৰ জলত আৰু জুইত ডুবাই ৰখা হয়। প্ৰতাৰিত কৰাৰ শাস্তি। ধৰ্ষণ আৰু প্ৰেমত প্ৰতাৰণা কৰা লোকৰ বাবে গৰুড় পুৰাণত কঠোৰ শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা আছে। এনে মানুহক নৰকত মলমূত্ৰৰে ভৰা এটা কুঁৱাত পেলাই দিয়া হয়।